নমস্কাৰ। অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীৰ আজি আমাৰ মাজত কায়িকভাৱে নোহোৱা প্ৰায় এমাহ পাৰ হৈ গ'ল। দাদাজী আচলতে 15 বছৰীয়া সপোনৰ এখন ছবি আছিলে ৰৈ ৰৈ বিনালে। আজি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত আজি ছবিখনে শুভমুক্তি লাভ কৰিলে। এই যিখন আচলতে আপুনি প্লে কাৰ্ড দেখা পাইছে বা কাৰ্ড দেখিবলৈ পাইছে, লিখা আছে ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা মৰম জুবিন দা। তেখেতৰ এটা সপোন আছিলে যে ছবিখন শুভমুক্তি পোৱাৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয়ত গৈ কিনে তেখেতে এই কাৰ্ডখন তেখেতে নিজ হাতেৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাব। কিন্তু তেখেত যেতিয়া আজি আমাৰ মাজত কায়িকভাৱে নাই, তেখেতৰ এই সপোন পূৰাইছে তেখেতৰ যি আচলতে জুবিন ফ্ৰেণ্ড ক্লাব আছে সমগ্ৰ অসম জুৰি, আৰু ইয়াৰ পৃথক নহয় আমাৰ শুৱালকুছি জুবিন ফ্ৰেণ্ড ক্লাব। মই আজি জুবিন অনুৰাগী হিচাপে জুবিন ফ্ৰেণ্ড ক্লাবৰ লগত আহিছোঁ, আৰু দাদা যি আচলতে সপোন আছিলে সেই সপোনটো জুবিন ফ্ৰেণ্ড ক্লাবে পূৰণ কৰিছে, আৰু আমি প্ৰতিগৰাকীয়ে আচলতে জুবিন অনুৰাগী হিচাপে তেওঁলোকক আমি সহায় সহযোগিতা কৰিছোঁ। আহক আজি আমি সকলো ছাত্ৰ ছাত্ৰীৰ মাজলৈকে যাওঁ, দাদাৰ সপোনসমূহ আমি এটা এটাকৈ পূৰণ কৰোঁ। আৰু আপোনালোক সকলোকে আহ্বান জনাইছোঁ, দাদা যি আচলতে ৰৈ ৰৈ বিনালে শেষৰখন ছবি সপোনৰ এখন ছবি, সেই ছবিখন আপোনালোকে সকলোৱে চাওক আৰু দাদাৰ মনৰ যি আচলতে ভাৱ সেই ভাৱখিনি জানিব রঙিন পাখি রঙত ফেরি অরুণ ডুবি যায় মন বলা খায় রই রই দেউকা খুবাই উড়ে মোর মনে বিচারি মরম রাখা লতা উড়ে মোর মনে বিচারি মরম রাখা লতা আছে বহু কথা এটি নহয় দুটি নহয় আছে বহু কথা গোপন হিয়ার মনৰ কোন বেদনাৰে কথা এটি নহয় দুটি নহয় আছে বহু হয়, এইখন যিহেতু দাদাই কৈছিলে যে সকলোৰে ঘৰত এখন এখনকে দাদাৰ এই চিঠিখন থাকিব লাগিব, আৰু সেইটো উদ্দেশ্য কৰিয়ে আমি আজি শুৱালকুছি SBMS কলেজ বা আমাৰ শুৱালকুছিৰ দাঁতিকাষৰীয়া যি কলেজ আছে আমি তাত এইখন দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইটোৱে বিচাৰিছোঁ যে দাদাৰ শেষৰখন ছবি সকলোৱে ছবিগৃহলৈ আহি এইখন ৰৈ ৰৈ বিনালে চিনেমাখন চাওক।